অকল আপোনালোকৰ মাজলৈ মই এটা নতুন ভিডিঅ' আজি লৈ আহিছোঁ। এই ভিডিঅ'টো একেবাৰে সহজ, আপোনালোকে ঘৰতো চাব পাৰে, আপোনালোকৰ লগ বন্ধুকো দেখাব পাৰে। সকলোতকৈ পৃথিৱীৰ ভিতৰত সহজ ভিডিঅ', আপোনালোকে ধুনীয়াকৈ নিজেও কৰিব পাৰে, আনকো দেখাব পাৰে। আৰু লগতে বন্ধুসকল, যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্ৰথমতে আপোনালোকে ছাবস্ক্ৰাইব কৰক, লগতে আইকন বেলটো দবাই দিয়ক। আহক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই প্ৰথমতে এই পাতকেইটা ব্ৰেক দি লৈছোঁ, আপোনালোকে ভালদৰে চাব। এতিয়া মই পাতকেইটা উল্টাই দিছোঁ, বন্ধুসকল চাব। আপোনালোকে চাইছে, ভালদৰে চাইছে। এতিয়া কথা হ'ল বন্ধুসকল, মই এই পাতকেইটা দুটা ভাগ কৰিছোঁ, যিহেতু ইয়াতে মোৰ দৰ্শক নাই, চোৱা মানুহ নাই, টানা মানুহ নাই, মই নিজে কৰিছোঁ। মই দুটা ভাগ কৰিছোঁ, ঠিক আছে বন্ধুসকল। এতিয়া কথা হ'ল কি যে ইয়াৰে পাতটো মই চালে, ইয়াৰে পাতটো মই ক'ত কি আছে মই কৈ দিব পাৰিম। ইয়াৰে যদি মই 5 নম্বৰ পাতটো চাওঁ, ইয়াতে 5 নম্বৰ পাতটো কি আছে মই কৈ দিব পাৰিম। বন্ধুসকল চাওক, নাম্বাৰ 1, 1, 2, 3, 4, 5, অৰ্থাৎ ইয়াতে 5 নম্বৰ পাতটো আছে চিৰা টিক্কা। চাব বন্ধুসকল, মনত 1, 2, 3, 4, 5, অৰ্থাৎ ইয়াতে 5 নম্বৰটো চিৰা টিকৰি আছে, অৰ্থাৎ টিক্কা আছে। চাব 1, 2, 3, 4, 5, হয়নে বন্ধুসকল? চাওক, ভালদৰে চাওক, এইটো 5 হয়নে? এতিয়া বন্ধুসকল মই থৈ দিছোঁ পাতটো। মই নেক্সট ব্ৰেক দিছোঁ, চাব। আকৌ মই দুটা ভাগ কৰিছোঁ বন্ধুসকল। ইয়াতে এইটো 5 নম্বৰ পাতটো কি আছে মই ইয়াতে চালে ইয়াৰে পাতটো মই কৈ দিব পাৰিম। চাব বন্ধুসকল, 1, 2, 3, 4, 5, 5 নম্বৰ, অৰ্থাৎ ইয়াতে 5 নম্বৰ পাতটো আছে ৰুহি 8, অৰ্থাৎ চাব 1, 2, 3, 4, 5, হয়নে বন্ধুসকল? ৰুহি 8 আছেনে? ঠিক আছে বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব, ঠিক আছে বন্ধুসকল। এইবাৰ নেক্সট মই আহিছোঁ, এই ভিডিঅ'টো মই কেনেকৈ আপোনালোকক দেখুৱালোঁ। চাই আপোনালোকে পাতকেইটা লৈছে, ঠিক আছে। এতিয়া আপোনালোকে পাতকেইটা ব্ৰেক কৰি লওক, ব্ৰেক দি লওক, অৰ্থাৎ টাচি লওক। টাচিছে বন্ধুসকল, আপোনালোকে কি কৰিব, পাতকেইটা আপুনি হিচাপ ৰাখিব, কিন্তু ভালদৰে হিচাপ ৰাখিব। আপুনি এটা অংক কৰিব, 1, 2, 3, 4, 5, 5 নম্বৰ পাতটো ধৰি লওক বন্ধুসকল। মই দেখাই আছোঁ, ভালকৈ দেখাইছোঁ। 5 নম্বৰ পাতটো কি আছে বন্ধুসকল, আপোনালোকে চাই ল'ব। এইফালৰ পৰা ৰিস্কা 8 আছে, নহয় জানো? গতিকে এইটো আপোনালোকে ধ্যান দিব, যাতে 1, 2, 3, 4, 5 এইটো ৰিস্কা কি আছে টিকিৰি। গতিকে আপুনি 5 নম্বৰত থাকিলে, ঠিক আছে। এতিয়া আপুনি পাতকেইটা আপুনি ক'ত আছে, ওপৰৰ পৰা 5 নম্বৰত আছে। আপুনি বন্ধুসকল এই পাতকেইটা আপুনি ভাগ কৰি লওক, কিন্তু ব্ৰেক দাৰটো মনত ৰাখিব আপুনি, যাতে 5ৰ ওপৰতো যাব নোৱাৰে, যাতে 1 কৰি বেছি যাব নোৱাৰে, অৰ্থাৎ 5টো যাতে ভিতৰত সোমাই নাযায়, ঠিক আছে বন্ধুসকল। এতিয়া আপুনি দুটা ভাগ কৰক, ভাগ কৰি পেলাই, যিহেতু ওপৰতে আছে পাতটো, নহয় জানো? গতিকে আমি আৰু এইটো দুটা ভাগ কৰিম। এতিয়া মই এই পাতটোৰ 5 নম্বৰটো চালোঁ, 1, 2, 3, 4, 5, নহয় জানো বন্ধুসকল? 5 নম্বৰটো ইয়াতে মই কিন্তু চালোঁ, ইয়াতে চাওঁতে ইয়াতে কি আছে চাব, এইটো আছে 3, কিন্তু কথা হ'ল কি এইটোতো মই আগতে চালোঁ, নহয় জানো? গতিকে ইয়াতে 5 নম্বৰটো কি আছে, ৰিস্কা টিকিৰি আছে, নহয় জানো? 3, 4, 5, চাওক বন্ধুসকল, হ'লনে? গতিকে কেনেকৈ দেখালোঁ মই মেজিক, আপোনালোকে চালে সহজ একেবাৰে, আপোনালোকে
এতিয়া ইয়াৰে পাতটো কিন্তু অলৰেডি মই চাইছোঁ নহয় জানো 5 নম্বৰ পাতটো কি আছে ৰোহিতনৰ পাত আছে গতিকে এই পাতটো মই কি কৰিলোঁ ওপৰত ৰাখিলোঁ এবাৰ বন্ধুসকল মনত ৰাখিব ঠিক আছে মই ওপৰত ৰাখিছোঁ ওপৰত ৰাখি পেলাই এইবাৰ কি কৰিলোঁ মই আকৌ দুটা ভাগ কৰিলোঁ যেতিয়া মই ইয়াৰে 5 নম্বৰ পাতটো বন্ধুসকল চাম 1 2 3 4 5 নম্বৰটো কি আছে যিয়ে নাথাকক কিন্তু মই চাইছোঁ অলৰেডি পাতটো কিন্তু ইয়াতে ৰোহিতনৰ পাত আছে আপুনি চাব 1 2 3 4 5 নহয় জানো এই চাওক তিনিটো আগতে আপোনালোকক দেখাইছোঁ মেজিকটো সহজ ধুনীয়া আপোনালোকে দেখিছে নহয় জানো দেখিছে একেবাৰে সহজ সকলোতকৈ সহজ গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে চাব ঠিক আছে বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ